পরম পিতা পরমেশ্বরের ইনষ্টাগ্ৰাম খুলি কিমান কিমান লাইক পরম দায়িত্ব কৰিছো আমার করুণাতে সমগ্র সৃষ্টি আৰু আমাৰ নিৰাকেন্দ্ৰ সমস্ত ওয়াচ কৰি আছে এক জগত আমি ভিন্ন সময় ভিন্ন ভিন্ন রূপে অবতার লগাই থৈ দিছে চোৱা
প্রভু 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 সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আজি সংসাৰৰ অবিমল চিন্তাত বিভোৰ গ্ৰহণ কৰি নাৰদৰ ভক্তি নাৰাখি কপটত প্ৰকাশ কৰকচোন প্ৰভু হৃদয়ৰ বিমত্তাৰ কাৰণ বুঝা নাই ইফালে আপুনি সঠিক সময়তে বৈকুণ্ঠ ঠাই আহি দিছে। কি হ'ল বাৰু দেৱৰী প্ৰভু আপুনি বহা প্ৰভু জন স্থল বায়ু ত্ৰিলোকতা যাৰ অনুগ্ৰহত শ্যাম সুন্দৰা প্ৰভু কৃতজ্ঞৰ নিৰন্তৰ আপুনি তেনেস্থলত আমাক প্ৰশ্ন কৰি উপহাস নকৰিব প্ৰভু নাই দেৱৰী নিশ্চয় আপুনি ভুল বুলি ভাবিছে নিজৰ দেৱৰী চাতুৰ্যতা সাক্ষাৎ প্ৰতিমূৰ্তি আৰু আপোনাৰ সেই চাতুৰ্যতা বাক্য কৰি আমি যে পৰম সেইবাবে লীলাময়ে নতুন লীলাৰ পাতনি মেলিব কওকচোন প্ৰভু এটা যুগত লীলাময়ে কিনো লীলাময়ৰ সূচনা কৰিব আৰু তাক জানিবৰ বাবে বৈকুণ্ঠতাৰে বলতে তেন্তে শুনক দেৱৰী কওক প্ৰভু আমি জানো ভাল আমার এই বিলম্ব সৃষ্টি সকল সংবাদ পুনর্বার কৌশল দেবৰী এইবার আমি মনুষ্য রূপে ধর্ম অবতার মানব লীলা সম্পাদন করি আমি আমার ভক্ত করিব কিন্তু পদে পদে আহিব আপোনাৰ বিশেষ সহায় গতিকে দেৱৰী এতিয়া আপুনি যাওক আপুনি কৰ্তব্য আমি আপোনাৰ খবৰ কৰিম যাও দে নিজ কর্তব্যটাকে কবই অগ্রসর যাও দেখো
আমি আপনার কর্তব্য হও প্রভু।